নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ দুখীয়াৰ বন্ধু ইউটিউব চেনেললৈ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণ আৰু শেষলৈকে চাব। অপেক্ষাৰ অন্ত পৰিল। লখিমপুৰত আহি উপস্থিত হ'ল SP আনন্দ মিশ্ৰ ছাৰ। বহুতৰ দৰে ময়ো আশাবাদী আছিলোঁ তেওঁক ওচৰৰ পৰা কেতিয়া লগ পাম আৰু তেওঁৰ অহাৰ লগে লগেই এটা উৎসৱমুখৰ পৰিৱেশ হৈছিল লখিমপুৰ জিলাত। আৰু আপোনালোকে দেখা পাইছেই, বিভিন্ন লোকে আহি লখিমপুৰ SP অফিচত ভিৰ কৰে, তেওঁৰ লগত বাৰ্তালাপ কৰে আৰু আমিও আশা কৰোঁ লখিমপুৰ এখন সুন্দৰ জিলা হিচাপে আগৰ দৰেই সুন্দৰ হিচাপেই লখিমপুৰ জিলিকি থাকক। অপেক্ষাৰ অন্তৰ পাছত আমি ছাৰক লগ পাবলৈ ছাৰৰ কেবিনত সোমাই যাওঁ। তাৰ পাছত লখিমপুৰ জিলাৰ ৱাৰিয়ৰ্ছৰ সভানেত্ৰী মহোদয়াই এখন চেলেঙেৰে সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ জিলাৰ সদস্যা জিনামণি হাজৰিকা গগৈ এটি ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয়। কাকৈ ৰাজগড় আঞ্চলিক, কমলাবৰীয়া আঞ্চলিক, নগৰ আঞ্চলিকৰ সকলো সতীৰ্থই এখনিকৈ ফুলাম গামোচাৰে তেওঁক সম্বৰ্ধনা জনোৱা হয়। তাৰ পাছত সকলোৱে মিলি ছাৰৰ সৈতে একপি গ্ৰুপ ফটো লওঁ আৰু আমাৰ ৱাৰিয়ৰ্ছ মহিলা সজাগতা সংস্থাইনো কি কাম কৰি আছে আমাৰ সংস্থাৰ বিষয়ে তেওঁক অৱগত কৰাওঁ। আমি ছাৰ সহায়সকলক ব্লাড ডোনেট কৰোঁ। অসহায় যিসকল বিকলাংগ মানুহ থাকে তেওঁলোকক আমি শ্বেয়াৰ দিওঁ, হুইল শ্বেয়াৰ। আৰু ধৰক আমাৰ সংস্থাই দুখীয়া যিখিনি ল'ৰা ছোৱালী থাকে তেওঁলোকক আমাৰ সংস্থা এতিয়ালৈকে ছাৰ আমি চৰকাৰৰ পৰা একো পোৱা নাই, কিন্তু আমি আমাৰ নিজৰ সতীৰ্থসকলৰ মাজতে অৰিহণা তুলি তেওঁলোকক পঢ়াৰ খৰচ বহন কৰোঁ। আৰু নাৰায়ণপুৰ আপোনাৰ শিমলুগুৰিত আমি 2-3 গৰাকী মানুহক, এগৰাকী ব্ৰেইন টিউমাৰ আছিলে সৰু ছোৱালী, তেওঁক আমি ট্ৰিটমেণ্ট কৰিবলৈ যিমান পাৰোঁ সাধ্য অনুসাৰে সহায় সহযোগিতা কৰি আছোঁ। আমাৰ লখিমপুৰত এনেকুৱা সংস্থা ছাৰ আমাৰ 8খন আঞ্চলিক এতিয়া আমি গঠন কৰিছোঁ। কালি আপোনাৰ বান্দৰদোৱা বিহপুৰীয়াত 10খন হৈছে আৰু আমাৰ অসমৰ 27খন জিলাতে এনেকুৱা আমাৰ সংস্থাটো জড়িত হৈ আছে। কাম কৰি থাকে ছাৰ। আমাৰ ধৰক আপোনালোকৰ নিচিনা মহান ব্যক্তিবিলাক আহিলে সম্বৰ্ধনা জনোৱা হয় আৰু সমাজৰ হকে কাম কৰি গৈ আছে। আমাৰ ঘৰখনৰ ওপৰত ছাৰ মেইনকৈ কাম কৰা হয়। ৱাৰিয়ৰ্ছে যে এনেকুৱা এখন প্লেটফৰ্ম দিছে সমাজৰ হকে কাম কৰি যাবলৈ, সেইবাবেই অধ্যক্ষ মহোদয়ক তেওঁ অশেষ ধন্যবাদ জ্ঞাপন কৰিছে। আৰু আমি কৰি যোৱা কৰ্মৰাজিসমূহ তেওঁ সঁচাকৈ আপ্লুত হৈছে আৰু তেওঁ আমাক আহি থকা দিনবোৰত সহযোগিতা কৰিম বুলি কথা দিছে। গুৱাহাটী মাদাৰ টোটেজমত পাতিম বুলি ভাবি আছো। আপুনি যে বহুত আশাবাদী, আপুনি লখিমপুৰ অহাৰ কাৰণে। ইয়াৰ নেক্সট বাৰ আপোনাৰ যেতিয়া বাৰ্থডে হ'ব তেতিয়া মই বহুত ডাঙৰকৈ চেলিব্ৰেশ্যন কৰিম। ইয়াত আপোনাৰ আশ্ৰমত লৈ যাম, আপুনি আমাৰ লগত আশ্ৰমত যাব। মুকবদি স্কুলত আমি ছাৰ খোৱা বোৱা দিওঁ আশ্ৰমৰ আইতাসকলক। আমি এগৰাকী আশ্ৰমৰ আইতাক নাৰায়ণপুৰত থৈছোঁ, পৰিয়ালক ল'ৰা ছোৱালীয়ে হেৰি নকৰে, তেওঁলোকক বহুত বেয়া ব্যৱহাৰ কৰে। আমি তেওঁলোকক বৃদ্ধাশ্ৰমৰ ৰখাৰ ব্যৱস্থা কৰোঁ। সঁচাকৈ তেওঁ এজন সৎ আৰক্ষী বিষয়া, লগতে তেওঁ এজন মানৱদৰদী ব্যক্তি। আমাৰ যিসমূহ কাম আছিলে সেই কামসমূহ জানি তেওঁ সঁচাকৈ আপ্লুত হৈছে। আমাৰ ৱাৰিয়ৰ্ছ মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থাক তেওঁ কথা দিছে যে 14 নৱেম্বৰ দিনা তেওঁ আমাৰ সংস্থাৰ হৈ ৰক্তদান কৰিব। মই তেওঁক লগ পাবলৈ বেছিকৈ কিয় আশাবাদী হৈ আছিলোঁ সেই বিষয়ে আপোনালোকক অলপমান অৱগত কৰোঁ। তেওঁৰ জন্ম আৰু মাহ তাৰিখটোৰ সৈতে মোৰ একেটা মাহ আৰু একেটা তাৰিখতে মোৰ জন্ম হৈছিল। সেই কথাটোকে তেওঁক ক'বলৈ মই বহুত আশাৰে বাট চাই আছিলোঁ আৰু অৱশেষত সেই কথাটো তেওঁক মুখৰ আগত মই ক'বলৈ সুযোগ পালোঁ। সঁচাকৈয়ে এজন সৎ মানৱদৰদী ব্যক্তি আমি লখিমপুৰত পাই সঁচাকৈ আপ্লুত হৈছোঁ আৰু আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম। আপোনালোকে যদি এবাৰ লগ পায় তেতিয়া গম পাব আনন্দ মিশ্ৰ ছাৰ কিমান ভাল। আৰু সঁচাকৈ তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আহিব লগা দিনবোৰ সুখৰ হওক।